নগৰ বৰঘাট বাইপাছত ব্যাপক ৰূপত দেহ ব্যৱসায় ৰেড লাইট এৰিয়ালৈ পৰ্যবেক্ষিত হৈছে বাইপাছৰ এটা অংশ বাইপাছৰ কাষৰ একাংশ ধাবাত মুকলিকৈ চলিছে দেহ ব্যৱসায়ৰ লগতে অনৈতিক কাৰ্যকলাপ নগৰ বৰঘাট বাইপাছত মুকলিকৈ চলিছে দেহ ব্যৱসায় ৰেড লাইট এৰিয়ালৈ পৰিণত হৈছে বাইপাছ চোৱাৰ এটা অংশ বাইপাছৰ কাষৰ একাংশ ধাবাত চলিছে মুকলি দেহ ব্যৱসায়ৰ লগতে অনৈতিক কাৰ্যকলাপ বৰঘাট থানাৰ পৰা নাতি দূৰৈত চলি থকা এনে অনৈতিক কাৰ্যকলাপে আৰক্ষীৰ বিৰুদ্ধেও আনিছে সন্দেহৰ প্ৰশ্ন সব ছোৱালী পলাল কি হয় সংবাদ মাধ্যমৰ সৰজমিন তদন্ত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য বৰঘাট আৰক্ষী থানাৰ পৰা নাতি দূৰৈত থকা এখন বিউটিফুল ধাবা নামটোহে পিছে সুন্দৰ কিন্তু ভিতৰত চলে অনৈতিক কাৰ্যকলাপৰ লগতে দেহ ব্যৱসায় চাওক ধাবাখনৰ ভিতৰৰ দৃশ্য সংবাদ মাধ্যমৰ কেমেৰা দেখি পলাল ভিতৰত থকা একাংশ ধাবাখনৰ ভিতৰ ফালে থকা প্ৰতিটো কোঠাতে একোখনকৈ বিচনা দেখা গ'ল মদৰ বটলৰ লগতে আপত্তিজনক সামগ্ৰী এতিয়া হয়তো নকলেও হ'ব ইয়াত কি চলে জানিব পৰা মতে এই ধাবাখনৰ স্বত্বাধিকাৰীৰ নাম দুৰ্গেশ্বৰ ৰাজখোৱা নগৰ ৰূপহীহাটৰ ৰাজখোৱা পেছাত এগৰাকী সংবাদকৰ্মী ৰাজখোৱাই ধাবাখন চলোৱাৰ দায়িত্ব দিছে ৰূপহীৰে জনৈক জামাল নামৰ এজন ব্যক্তিক আৰু এই জামালেই ধাবাখনত চলাই গৈছে এই অনৈতিক কাৰ্যকলাপ এই ক্ষেত্ৰত আৰক্ষীয়ে ভাও ধৰিছে চকু মুদা কুলিৰ প্ৰশ্ন হয় সংবাদকৰ্মী হোৱাৰ সুবাদতেই দুৰ্গেশ্বৰ ৰাজখোৱাৰ ছত্ৰছায়াত জামালে চলাইছে নেকি এই অনৈতিক কাৰ্যকলাপ জামালৰ লগত আৰক্ষীও মেনেজ নেকি বৰ্তমান সময়ত ই এক চিন্তনীয় বিষয় হৈ পৰিছে নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট দেখোন পালে আপোনালোকে আহি পেলাই তোমাৰ ঘৰ নগাঁও কোন জেগাত টাউনত কোন জেগাত টাউনতে থাকো তাকেতো টাউনতো কিছুমান জেগা নাম আছে না হা ইয়াত কিমান দিনৰ পৰা কাম কৰি আছে মই আপোনাৰ হৈছে কি হিচাপত আছে ইয়াতে কি হিচাপত কাম কৰিছে মেনেজাৰ মালিক কোন ইয়াৰ ৰাজখোৱা ক'ত ঘৰ ৰাজখোৱা ৰাজখোৱা কি ৰাজখোৱা ৰাজখোৱা দাস নেকি